আছামিজ ART কিটচেনলৈ স্বাগতম। আজি মই ৰোষ্ট কৰি মগু দালি ৰেচিপি কেনেকৈ বনাব পাৰি তাকে আপোনালোকক দেখুৱাব লৈছোঁ। তাৰ বাবে মই লোৱা সামগ্ৰীবোৰ হ'ল 1 কাপ দাইল, 5 ফোৰণ, 3টা বিলাহী, 2টা তেজপাত, 4টা শুকান জলকীয়া আৰু নৰসিংহৰ পাত। এতিয়া আহক কেনেকৈ বনাই চাই। পাত্ৰটো গৰম হ'ল, মগু দাইলখিনি ৰোষ্ট কৰি লওঁ। লো ফ্লেমত এনেকৈ কিছু সময় লৰাই থাকিব লাগিব। কালাৰটো অলপ ৰঙচুৱা হ'ব লাগিব। ৰোষ্ট কৰা হৈ গ'ল। এইখিনি ৰোষ্ট কৰা মগু দাইলখিনি ভালকৈ ধুই ল'ব লাগিব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। এনেকৈ 2-3 বাৰ ধুলে হৈ যাব। এতিয়া মই এইখিনি কুকাৰত দিলোঁ। এতিয়া মই ইয়াত পানীটো দিম। ঢাকনি এখন লগাই দিলোঁ। হাই ফ্লেমত বইল হ'বলৈ দিলোঁ। এটা চিটি মৰাৰ পিছত নমাই দিওঁ। এতিয়া মোৰ মগু দাইলখিনি বইল হৈ গ'ল। সেইখিনি সময়তে বিলাহীখিনিও কাটি ল'লোঁ। প্ৰয়োজন অনুসৰি মিঠাতেল দিওঁ। অলপ গৰম হ'বলৈ দিওঁ। এতিয়া 5 ফোৰণ দিলোঁ অলপ। তেজপাত 2টা দিলোঁ। শুকান জলকীয়া 4টা। বিলাহীখিনি দি দিওঁ। হালধি অলপ দিলোঁ। গেছ লো ফ্লেমত দিব লাগিব। নিমখটো আপোনালোকে যেনেকৈ খাই ভাল পায় তেনেকৈ দিব। যাতে বিলাহীটো লাগি নধৰে এনেকৈ লৰাই থাকিব। এতিয়া বিলাহীটো সিজি গৈছে। বিলাহীটো হৈ গ'ল। এতিয়া মই বইল কৰা দাইলখিনি ইয়াতে ঢালি দিলোঁ। এতিয়া দাইলটো উতলিব লাগিব। এনেকৈ বনালে খাই বহুত ভাল পাব। কম সময়ৰ ভিতৰতে হৈ যায়। এবাৰ খালে আপোনালোকে এৰিব নোৱাৰিব। আজিয়ে বনাব আপোনালোকে। দাইলটো আমাৰ হৈ গ'ল। শেষত আমি নৰসিংহৰ পাতটো মিক্স কৰি দিলোঁ যাতে ফ্লেভাৰটো ভাল হয়।